ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা গোৱালপাৰাৰ লক্ষীপুৰত আৰক্ষীৰ গুলীত গুলীবিদ্ধ ডকাইত নুৰ আলম ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি গুলীবিদ্ধ নুৰ আলমক ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা গোৱালপাৰাৰ লক্ষীপুৰত আৰক্ষীৰ বন্দুকত আহত হ'ল দুৰ্ধৰ্ষ ডকাইত নুৰ আলম লক্ষীপুৰত সৃষ্টি হৈছে চাঞ্চল্যৰ 31 জুলাইত লক্ষীপুৰৰ ধৰ তিনিআলিৰ পৰা কিছু নিলগত AA01 EM 7514 নম্বৰৰ ছুইফ্ট বাহন এখনক পথ আগচি ধৰি চালকক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰাৰ লগতে বাহনখনত থকা শিশুসহ পুৰুষ মহিলাক পিষ্টল দেখুৱাই চাৰিজনীয়া ডকাইতৰ দলে লুটি দিছিল আ অলংকাৰ নগদ ধন আৰু মোবাইল ফোন লক্ষীপুৰ আৰক্ষীয়ে তাৎক্ষণিকভাৱে ঘটনাৰ তদন্ত কৰি ডকাইতৰ দলে ব্যৱহাৰ কৰা AS19N 5140 নম্বৰৰ এখন ছুইফ্ট বাহন জব্দ কৰাৰ লগতে আবু বক্কাৰ ছিদ্দিক নামৰ ডকাইত এজনক কৰায়ত্ব কৰিছিল শেহতীয়াভাৱে নিশা লক্ষীপুৰ আৰক্ষীয়ে পুনৰ অভিযান চলাই গোসাইডুবি টিলাপাৰাৰ পৰা জাহিদুল ইছলাম আৰু চুপাৰীভিটাৰ পৰা নুৰ আলম নামৰ দুগৰাকী ডকাইতক গ্ৰেপ্তাৰ কৰে ধৃত ডকাইতৰ দলে লুকাই ৰখা সামগ্ৰী উদ্ধাৰ কৰিবলৈ যাওঁতে দুৰ্ধৰ্ষ ডকাইত নুৰ আলমে আৰক্ষীক ধাক্কা মাৰি পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় দুৰ্ধৰ্ষ ডকাইত নুৰ আলম আহত ডকাইতজনক প্ৰথমে লক্ষীপুৰ চিকিৎসালয়ত ভৰ্তি কৰে যদি উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে নিউজ ডেস্ক প্ৰতিদিন লাইভ